নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো মিণ্টু আছাম টেকনিকেল ইউটিউব চেনেলটোলৈ এটা গুড নিউজ লৈ আহিছো আপোনালোকৰ মাজত আজি কিছু দিনৰ পৰা এটা ভিডিঅ' বৰকৈ ভাইৰেল হৈ পৰি আছে ৰাজ্যখনত যে পুৰণি মুদ্ৰা বিক্ৰী কৰিলে 25 লাখ টকা লাভ কৰিব পাৰি আৰু বহুত মানুহে এই নিউজটো বিশ্বাস কৰিছে যদিও বহুতো লোকে এই নিউজটো বিশ্বাস কৰিব পৰা নাই আৰু মই আপোনালোকক জনাবলৈ বিচাৰিছো পুৰণি মুদ্ৰা এটা বিক্ৰী কৰি এজন ব্যক্তিয়ে 25 লাখ টকা পালে মই আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে লাইভ প্ৰুফ দেখাই দিম কোনটো মুদ্ৰাৰ পৰা আপোনালোকে কিমানকৈ টকা লাভ কৰিব পাৰিব আৰু এই মুদ্ৰাসমূহ আপোনালোকে কেনেকৈ বিক্ৰী কৰিব লগতে আপোনাৰ হাতত থকা পুৰণি মুদ্ৰাটো কেনেকৈ লৈ যাব আৰু আপোনাক টকাখিনি কেনেকৈ দিব এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক A to Z বুজাই দিয়া হ'ব তো তাৰ বাবে আপোনালোকে এই ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে অতি মনোযোগেৰে শুনি থাকিব আৰু অতি মনোযোগেৰে এই ভিডিঅ'টি চাই থাকিব তেতিয়াহে আপোনাৰ পুৰণি মুদ্ৰাসমূহ বিক্ৰী কৰি আপোনালোকে ভাল ধন লাভ কৰিব পাৰিব তো ভিডিঅ'টি আৰম্ভ কৰাৰ আগত আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিছো যদি এতিয়ালৈকে এই ভিডিঅ'টি আপোনালোকে লাইক কৰা নাই এই ভিডিঅ'টি আপোনালোকে লাইক কৰক শ্বেয়াৰ কৰক আৰু এই মিণ্টু আছাম টেকনিকেল চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা নতুন নতুন ইনফৰমেশনবোৰ পাই থাকিবৰ বাবে প্ৰথমতে মই আপোনালোকক অতিকৈ মূল্যৱান চাৰিটা মুদ্ৰা দেখাবলৈ ওলাইছো প্ৰথমটো মুদ্ৰা আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাইছে এই মুদ্ৰাটো হৈছে 1 টকীয়া মুদ্ৰা আৰু এই মুদ্ৰাটো 1913 চনৰ হ'ব লাগিব যদি এনেকুৱা এটা মুদ্ৰা আপোনালোকৰ ওচৰত আছে তেনেহলে এই মুদ্ৰাটো বিক্ৰী কৰিলে আপোনালোকে 25 লাখ টকা লাভ কৰিব পাৰিব আৰু এই মুদ্ৰাটো বিক্ৰী কৰিয়ে ব্যক্তিজনে 25 লাখ টকা পালে আপোনালোকে এই মুদ্ৰাটো কেনেকৈ বিক্ৰী কৰিব কেনেকৈ আপোনালোকে টকাখিনি পাব এই ভিডিঅ'টিৰ জৰিয়তে সম্পূৰ্ণকৈ বুজাই দিয়া হ'ব তাৰ বাবে আপোনালোকে এই ভিডিঅ'টি অতি মনোযোগেৰে শুনি থাকিব আৰু নেক্সটটো মুদ্ৰা আহি যাব আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাইছে শ্ৰী ৰাম লক্ষ্মণ আৰু সীতা দেৱীৰ ফটো আছে আৰু এই মুদ্ৰাটোত লিখা আছে এক সাইডে শ্ৰী ৰাম আৰু এটা সাইডে লিখা আছে দৰবাৰ যদি এনেকুৱা এটা মুদ্ৰা আপোনালোকৰ ওচৰত আছে এই মুদ্ৰাটো বিক্ৰী কৰিলেও আপোনালোকে 25 লাখ টকা লাভ কৰিব পাৰিব আৰু নেক্সট মুদ্ৰাটো আহি যাব আপোনালোকে দেখিবলৈ পাইছে এই মুদ্ৰাটো 1 কেজি ওজনৰ হয় যদি এনেকুৱা মুদ্ৰা কাৰোবাৰ ওচৰত আছে এই মুদ্ৰাটো বিক্ৰী কৰিলে 55 লাখৰ পৰা 60 লাখ টকা পায় যদি আপোনালোকৰ ওচৰত আছে এনেকুৱা মুদ্ৰা এই ভিডিঅ'টিৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব আৰু নেক্সটটো মুদ্ৰা আহি যাব বৈষ্ণৱ দেৱীৰ ফটো থকা 5 টকীয়া আৰু 10 টকীয়া মুদ্ৰা যদি এনেকুৱা মুদ্ৰা আপোনাৰ হাতত আছে তেনেহলে এই মুদ্ৰা বিক্ৰী কৰি আপোনালোকে 5 পৰা 10 লাখ টকা লাভ কৰিব পাৰিব কেনেকৈ বিক্ৰী কৰিব এই ভিডিঅ'টিত আপোনালোকক সুন্দৰভাৱে বুজাই দিয়া হ'ব এতিয়া মই আপোনালোকক দেখাবলৈ ওলাইছো এখন 5 টকীয়া নোট আৰু এখন 10 টকীয়া নোট আৰু এখন 20 টকীয়া নোট নিশ্চয় এই কেইখন নোট সকলোৰে লগত থাকে আপোনালোকে এই 20 টকীয়া 5 টকীয়া 10 টকীয়া নোট কেইখনত এটা মন কৰিব যদি শেষৰ নম্বৰ কেইটা 786 লিখা থাকে এই নোটসমূহ বহুত মূল্যৱান হৈ পৰে এই নোটসমূহ আপোনালোকে বিক্ৰী কৰিলে 15 পৰা 20 লাখ টকা লাভ কৰিব পাৰিব আৰু কেনেকৈ বিক্ৰী কৰিব এই ভিডিঅ'টিতে মই আপোনালোকক সুন্দৰভাৱে দেখাই যাম নেক্সট আপোনালোকক দেখাবলৈ ওলাইছো এখন 1 টকীয়া নোট যদি আপোনাৰ ওচৰত এনেকুৱা এখন 1 টকীয়া নোট আছে এই নোটখন বিক্ৰী কৰিলে আপোনালোকে 5 লাখ টকা লাভ কৰিব পাৰিব আৰু নেক্সট আহি যাব এনেকুৱা এটা মুদ্ৰা আপোনাৰ ওচৰত যদি এনেকুৱা এটা মুদ্ৰা আছে এই মুদ্ৰাটো বিক্ৰী কৰিলেও 5 লাখ টকা লাভ কৰিব পাৰিব আৰু নেক্সট আহি যাব এনেকুৱা এটা মুদ্ৰা আৰু এই মুদ্ৰাটো আৰবী ভাষাত লিখা আছে যদি এনেকুৱা এটা মুদ্ৰা আপোনাৰ ওচৰত আছে এই মুদ্ৰাটো বিক্ৰী কৰিলে আপোনালোকে 25 লাখ টকা পাব বিনা গ্যাৰান্টিত আপোনালোকে এই মুদ্ৰাটো বিক্ৰী কৰিলে 25 লাখ টকা পাব আৰু নেক্সটটো কইন আহি যাব আপোনালোকে দেখিবলৈ পাইছে এই মুদ্ৰাটো আৰবী ভাষাত লিখা আছে এই মুদ্ৰাটো বিক্ৰী কৰিলেও আপোনালোকে 25 লাখ টকা পাব আৰু নেক্সট আহি যাব এনেকুৱা পিকচাৰ থকা কেইটামান মুদ্ৰা যদি এনেকুৱা মুদ্ৰা আপোনালোকৰ ওচৰত আছে এই মুদ্ৰাসমূহ বিক্ৰী কৰিলে আপোনালোকে 5 পৰা 10 লাখৰ ভিতৰত পাই যাব আৰু নেক্সট আহি যাব এনেকুৱা পিকচাৰত
অলপ আগত যিকেইটা দেখিলোঁ এইকেইটাই একেই হয় এনেকুৱা ধৰণৰ যদি মুদ্ৰাও আছে 5ৰ পৰা 10 লাখৰ ভিতৰত আপোনালোকে বিনা গ্যাৰান্টিত পাই যাব আৰু নেক্সট টু কইন আহি যাব 5 টকীয়া মুদ্ৰা এটা আৰু 10 টকীয়া মুদ্ৰা এটা আপোনালোকে জানে যে এই 5 টকীয়া 10 টকীয়া মুদ্ৰা বিক্ৰী কৰিলে 5ৰ পৰা 10 লাখ টকা লাভ কৰিব পাৰি কিন্তু এই 5 টকীয়া মুদ্ৰাটো বা 10 টকীয়া মুদ্ৰাটোত বৈষ্ণৱ দেৱীৰ ফটো ৰাখিব লাগিব যদি আপোনাৰ ওচৰত এনেকুৱা এটা মুদ্ৰা আছে আপুনি বিক্ৰী কৰিলে 5ৰ পৰা 10 লাখ টকা আৰামত পাই যাব কেনেকৈ বিক্ৰী কৰিব এই ভিডিঅ'টিতে আপোনালোকক বুজাই দিয়া হ'ব তো আপোনালোকে দেখিবলৈ পাইছে এইটোৱে হৈছে 10 টকীয়া মুদ্ৰা যত বৈষ্ণৱ দেৱীৰ ফটো দেখিবলৈ পোৱা গৈছে আৰু নেক্সট আহি যাব এনেকুৱা এটা 1 টকীয়া মুদ্ৰা যত নেকি এই 1 টকীয়া মুদ্ৰাটোত লিখা আছে 1975 আৰু আপোনালোকে তলৰ পিনে এটা ডট দেখিবলৈ পাইছে যদি এনেকুৱা এটা 1 টকীয়া মুদ্ৰা আপোনাৰ ওচৰত আছে এই মুদ্ৰাটো বিক্ৰী কৰিলেও আপোনালোকে 5ৰ পৰা 10 লাখ টকা পাই যাব আৰু নেক্সট আহি যাব 1 পইচাৰ মুদ্ৰা আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এনেকুৱা মুদ্ৰা আপোনালোকৰ ওচৰত থাকিলে 5ৰ পৰা 10 লাখ টকা লাভ কৰিব পাৰিব বিনা গ্যাৰান্টিত আৰু নেক্সটটো আহি যাব এনেকুৱা এটা কইন যদি আপোনালোকৰ ওচৰত এনেকুৱা কইন আছে মাজত একো নাথাকা তো এই মুদ্ৰাসমূহ আপোনালোকে বিক্ৰী কৰিলে 25 লাখ টকা পাব যদি আপোনালোকৰ ওচৰত আছে আপোনালোকে এই ভিডিঅ'টিত কমেন্ট কৰিবলৈ নাপাহৰিব আৰু নেক্সটটো কইন আহি যাব 10 পইচা আপোনালোকে নিশ্চয় স্ক্ৰিনত দেখিবলৈ পাইছে এনেকুৱা 10 পইচাৰ মুদ্ৰা যদি আপোনালোকৰ ওচৰত আছে আপোনালোকে এই 10 পইচা মুদ্ৰা যদি এটাও বিক্ৰী কৰে আপোনালোকে 10 লাখ টকা লাভ কৰিব পাৰিব কিন্তু মনত ৰাখিব এই 10 পইচা মুদ্ৰাটো 100 বছৰ পুৰণি হ'ব লাগিব তেতিয়াহে আপোনালোকে 10 লাখ টকা লাভ কৰিব পাৰিব কেনেকৈ বিক্ৰী কৰিব মই জনাই আছো আৰু নেক্সট আহি যাব এনেকুৱা এটা 10 টকীয়া মুদ্ৰা যত আপোনালোকে পিকচাৰটো দেখিবলৈ পাইছে স্ক্ৰিনত এনেকুৱা পিকচাৰ থকা মুদ্ৰা যদি আপোনালোকৰ ওচৰত আছে হেতু 10 টকীয়াই হওক 5 টকীয়াই হওক নয়তো আন কিবাই হওক যদি এনেকুৱা পিকচাৰ থকা মুদ্ৰা আছে এই মুদ্ৰা বিক্ৰী কৰিলেও আপোনালোকে 5ৰ পৰা 10 লাখ টকা লাভ কৰিব পাৰিব আৰু নেক্সটটো কইন আহি যাব 1 টকীয়া এটা মুদ্ৰা আপোনালোকে দেখিবলৈ পাইছে মই প্ৰথমতে দেখাই দিলো এই মুদ্ৰাটো কিন্তু 100 বছৰ পুৰণি হ'ব লাগিব যদি 100 বছৰ পুৰণি হয় এই মুদ্ৰাটোৰ পৰা আপোনালোকে 25 লাখ টকা লাভ কৰিব পাৰিব আৰু নেক্সটটো কইন আহি যাব আপোনালোকে দেখিবলৈ পাইছে এনেকুৱা এটা 1 টকীয়া মুদ্ৰা এই 1 টকীয়া মুদ্ৰাটো যদি আপোনাৰ ওচৰত আছে এই মুদ্ৰাটো বিক্ৰী কৰিলেও আপোনালোকে 5ৰ পৰা 10 লাখ টকা লাভ কৰিব পাৰিব আৰু নেক্সটটো আহি যাব আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে সৰকাৰ এই মুদ্ৰাটোত সৰকাৰ বুলি লিখা আছে এনেকুৱা এটা মুদ্ৰা যদি আপোনাৰ ওচৰত আছে এই মুদ্ৰাটো বিক্ৰী কৰিলে আপোনালোকে 25 লাখ টকা লাভ কৰিব পাৰিব বিনা গ্যাৰান্টিত আৰু নেক্সটটো আহি যাব এনেকুৱা এটা মুদ্ৰা এই মুদ্ৰাটো যদি আপোনাৰ ওচৰত আছে মই আপোনালোকক জুম কৰি দেখাই দিছো ইয়াতে 1 পইচা বুলি লিখা আছে ঠিক আছে এই মুদ্ৰাটো যদি আপোনাৰ ওচৰত আছে এই মুদ্ৰাটো বিক্ৰী কৰিলেও আপোনালোকে 25 লাখ টকা বিনা গ্যাৰান্টিত লাভ কৰিব পাৰিব আৰু নেক্সট আহি যাব কিছুমান এনেকুৱা মুদ্ৰা যত ইয়াতে লিখা আছে 25 মানে এইগিটা হৈছে 25 পইচাৰ মুদ্ৰা এই মুদ্ৰাগিটা আপোনালোকে বিক্ৰী কৰিলে আপোনালোকে 10ৰ পৰা 25ৰ মানে 10,000ৰ পৰা 25,000ৰ ভিতৰত আৰামত পাই যাব কিন্তু এই মুদ্ৰাসমূহ আপোনালোকক আকৌ এবাৰ ক'বলৈ বিচাৰিছো এই মুদ্ৰাসমূহ কিন্তু 100 বছৰ পুৰণি হ'ব লাগিব মনত ৰাখিব 100 বছৰ পুৰণি হলেহে আপোনালোকে এই মুদ্ৰাৰ পৰা ধন লাভ কৰিব পাৰিব আৰু তাৰ পিছত নেক্সটটো কইন আহি গৈছে আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাইছে এনেকুৱা এটা মুদ্ৰা ইয়াতে কিছুমান ফটো আছে পুৰণি যুগৰ এনেকুৱা মুদ্ৰা যদি আপোনাৰ ওচৰত আছে আপোনালোকে বিনা গ্যাৰান্টিত 25 লাখ টকা লাভ কৰিব পাৰিব এই মুদ্ৰাটো বিক্ৰী কৰিও আৰু নেক্সট আহি যাব এনেকুৱা 10 পইচাৰ পৰা আপোনালোকক ইয়াৰে এটা মই মূল্যৱান মুদ্ৰা দেখাবলৈ ওলাইছো দেখিবলৈ পাইছে 20 পইচাৰ মুদ্ৰা এটা যত পদুম ফুলৰ ছবি আছে যদি এনেকুৱা এটা মুদ্ৰা আপোনাৰ ওচৰত আছে 5ৰ পৰা 10 লাখ টকা আপোনালোকে আৰামত পাই যাব আপোনালোকে বিনা গ্যাৰান্টিত পাই যাব আৰু এটা মই আপোনালোকক মূল্যৱান মুদ্ৰা দেখাবলৈ ওলাইছো এই মুদ্ৰাটো হৈছে 25 টকাৰ যদি 25 টকীয়া মুদ্ৰা এটা আপোনাৰ ওচৰত এনেকুৱা আছে এই মুদ্ৰাটো বিক্ৰী কৰিলে আপোনালোকে 10ৰ পৰা 15 লাখ টকা বিনা গ্যাৰান্টিত আপোনালোকে পাবলৈ সক্ষম হ'ব আৰু নেক্সটটো আহি গৈছে আপোনালোকে দেখিবলৈ পাইছে
এইকেইটাই যিকেইটা 25 টকাৰ মুদ্ৰা আগ সাইডে এনেকুৱা পিকচাৰ দি আছে আপোনালোকে দেখিবলৈ পাইছে 25 টকীয়া মুদ্ৰা হলে হল আপোনালোকে বিক্ৰী কৰিলে 10ৰ পৰা আপোনালোকে 15 লাখ টকা আৰামত পাই যাব আৰু নেক্সটটো আপোনালোকে দেখিবলৈ পাইছে এটা পদুম ফুল থকা ছবি যত নেকি 20 পইচা এটো যেনেকুৱা কি পইচা নক 25 পইচা হ'ব পাৰে 20 পইচা হ'ব পাৰে 50 পইচাও হ'ব পাৰে যদি এই মুদ্ৰাটোত পদুম ফুলৰ ছবি আছে আৰু যদি এই মুদ্ৰাটো 100 বছৰ পুৰণি হয় তেনেহলে আপোনালোকে বিনা গ্যাৰান্টিত 5 লাখ টকা লাভ কৰিব পাৰিব এই মুদ্ৰাটো বিক্ৰী কৰি আৰু নেক্সট আপোনালোকক মই দেখাবলৈ ওলাইছো আপোনালোকে দেখিবলৈ পাইছে এনেকুৱা এটা মুদ্ৰা যদি আপোনাৰ ওচৰত এনেকুৱা এটা মুদ্ৰা আছে আপোনালোকে আৰামত 10 লাখ টকা লাভ কৰিব পাৰিব এই মুদ্ৰাটো বিক্ৰী কৰি আৰু নেক্সট আহি যাব এটা এনেকুৱা মুদ্ৰা এই মুদ্ৰাটো বিক্ৰী কৰিলে আপোনালোকে 10 লাখ টকা বিনা গ্যাৰান্টিত লাভ কৰিব পাৰিব ঠিক আছে আৰু আপোনালোকক মই দেখিবলৈ ওলাইছো এই মুদ্ৰাকিটা একে হয় আপোনালোকক মই আকৌ এবাৰ দেখাইছো আৰু নেক্সট আহি যাব এটা এনেকুৱা একটকীয়া মানে এই একটকীয়াটো বহুতো কালাৰৰ থাকে কিছুমান সিলভাৰ থাকে কিছুমান ৰংচঙীয়া থাকে তো আপোনালোকৰ ওচৰত যোন এনেকুৱা একটকীয়া মুদ্ৰা আছে যদি এই মুদ্ৰাসমূহ 100 বছৰ পুৰণি হয় বা 1913 চনৰ হয় তেনেহলে এই মুদ্ৰাসমূহ বিক্ৰী কৰিলে আপোনালোকে 25 লাখ টকা বিনা গ্যাৰান্টিত আপোনালোকে লাভ কৰিব পাৰিব এই মুদ্ৰাসমূহ সোনকালে সেল যায় আছে আপোনালোকে কেনেকৈ সেল কৰিব আপোনালোকক মই সুন্দৰভাৱে এই ভিডিওটিৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিম আৰু যদি আপোনালোকৰ ওচৰত এনেকুৱা এখন 100 টকীয়া নোট আছে এখন বহুত পুৰণি 100 টকীয়া নোট হয় আপোনালোকক মই জুম কৰি গোটেইখিনি ভালদৰে দেখাবলৈ চেষ্টা কৰিছো যদি এনেকুৱা এখন 100 টকীয়া নোট আছে আপোনালোকৰ ওচৰত এই নোটখন বিক্ৰী কৰিলে আপোনালোকে 20 ৰ পৰা 25 লাখ আৰামত পাই যাব বিনা গ্যাৰান্টিত আৰু নেক্সটটো কইন আপোনালোকক মই দেখাবলৈ ওলাইছো এই মুদ্ৰাটো যদি আপোনালোকৰ ওচৰত আছে আপোনালোকে ডাইৰেক্ট এই মুদ্ৰাটো বিক্ৰী কৰিলে এদিনতে আপোনালোকৰ সেল হৈ যাব এই মুদ্ৰাটো বহুত মূল্যৱান হয় এই মুদ্ৰাটোৰ পৰা আপোনালোকে 25 ৰ পৰা 30 লাখৰ ভিতৰত বিনা গ্যাৰান্টিত আপোনালোকে পাবলৈ সক্ষম হ'ব আৰু যদি এনেকুৱা কিছুমান আপোনালোকৰ মাজত মুদ্ৰা আছে এই মুদ্ৰাসমূহ বিক্ৰী কৰিলে আপোনালোকে 25 লাখ টকা পাব আৰু এই মুদ্ৰাসমূহ পোৱাটো বহুতেই কঠিন যাৰ ওচৰত আছে হেয়া বহুতেই ভাগ্যৱান কাৰণ এই মুদ্ৰাসমূহ বিক্ৰী কৰিলে 25 লাখ টকা বা 20 লাখ টকা আৰামত পাই যাব আৰু তাৰ পিছত আহি যাব এনেকুৱা ৰাম লক্ষ্মণৰ ফটো যদি এনেকুৱা কিছুমান মুদ্ৰা আছে আপোনালোকৰ ওচৰত যদি 100 বছৰ পুৰণি হয় তেনেহলে বিনা গ্যাৰান্টিত আপোনালোকে 25 লাখ টকা লাভ কৰিব পাৰিব আৰু হেখৰটো মুদ্ৰা মই আপোনালোকক দেখাবলৈ ওলাইছো এটা পদুম ফুল থকা ছবি আৰু ওপৰৰ পিনে এটা বেলিৰ ফটো আছে আৰু সাইডৰ পিনে আছে থানৰ ফটো যদি এনেকুৱা এটা মুদ্ৰা আছে এই মুদ্ৰাটো যদি আপোনাৰ 100 বছৰ পুৰণি হয় আৰু যদি তলৰ পিনে এটা ডট থাকে তেনেহলে এই মুদ্ৰাটো বিক্ৰী কৰিলে আপোনালোকে 25 লাখ টকা উপাৰ্জন কৰিব পাৰিব এতিয়া মই আপোনালোকক বহুকেইটা মুদ্ৰা ইতিমধ্যে দেখাই দিলো এতিয়া আপোনালোকে কেনেকৈ সেল কৰিব এই টকাখিনি আপোনালোকে কেনেকৈ পাব আপোনালোকক মই জনাই যাম আপোনালোকে ভিডিওটি অতি মনোযোগৰে চাই থাকিব আৰু শুনি থাকিব এই পুৰণি মুদ্ৰাসমূহ বিক্ৰী কৰাৰ বাবে দুটা ওয়েবসাইট খুলি দিয়া হৈছে প্ৰথমটো ওয়েবসাইটৰ নাম হৈছে অল কইন প্ৰভাইডাৰ আৰু দ্বিতীয়টো ওয়েবসাইট হৈছে এম ইণ্ডিয়া মাৰ্ট আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আৰু যিজন অৰুণাচলৰ ব্যক্তিয়ে 25 লাখ টকা পালে একটকীয়া মুদ্ৰাটো বিক্ৰী কৰি এই ইণ্ডিয়া মাৰ্টতে বিক্ৰী কৰিছে আপোনালোকে বেলেগ ইয়াতে একো কৰিব নালাগে আপোনালোকৰ পুৰণি মুদ্ৰাসমূহ প্ৰথমতে ফটো মাৰি লওক তাৰ পিছত ইয়াতে আপলোড কৰক তাৰ পিছত আপোনালোকে এই পুৰণি মুদ্ৰাৰ দাম লিখি দিব অলৰেডি মই দামবিলাক কৈ দিলো আপোনালোকে সেই দামবোৰ লিখি দিব তাৰ পিছত আপোনালোকৰ ওচৰত ফোন আহিব আপোনাৰ ঘৰত আহি আপোনাৰ পুৰণি মুদ্ৰাটো চাব আৰু যদি চনটো মিলে তেনেহলে আপোনালোকক হাতত ঘৰত আহি আপোনালোকৰ হাতত টকা দি পুৰণি মুদ্ৰাসমূহ লৈ যাব তো আপোনালোকে এই ওয়েবসাইটটোত প্ৰথমতে ৰেজিষ্টাৰ কৰিব তাৰ পিছত আপোনালোকৰ পুৰণি মুদ্ৰাসমূহ ইয়াতে আপলোড কৰিব আৰু যিসকলে নেজানে সেইসকলে এই ভিডিওটিৰ কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু কাৰ ওচৰত কিমান পুৰণি মুদ্ৰা আছে এই ভিডিওটিত কমেন্ট কৰিবলৈ নাপাহৰিব আৰু নেক্সট ওয়েবসাইটটো আপোনালোকে দেখিবলৈ পাইছে এই ওয়েবসাইটটোৰ নাম হৈছে অল কইন প্ৰভাইডাৰ ঠিক আছে অল কইন প্ৰভাইডাৰ এই ওয়েবসাইটটোৰ জৰিয়তেও আপোনালোকে পুৰণি মুদ্ৰাসমূহ বিক্ৰী কৰিব পাৰিব এইটো ওয়েবসাইটৰ জৰিয়তে ইয়াতে প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব আপোনালোকৰ নেম ইমেইল আইডি
ফোন ডিস্ট্ৰিক্ট এড্ৰেছ গোটেইখিনি দিব লাগিব তাৰ পিছত ইয়াতো একেই সিস্টেম OLX-ৰ নিচিনাকৈ আপোনালোকে আপোনালোকৰ পুৰণি মুদ্ৰাসমূহ ফটো মাৰি থৈ দিব আপোনাৰ হিচাপত এটা দাম ৰাখিব আৰু আপোনাৰ ওচৰত ফোন আহিব আপোনাৰ ঘৰত আহিব পুৰণি মুদ্ৰা চাব আৰু লৈ যাব যিসকলে গম পোৱা নাই বা বুজি পোৱা নাই বা নেজানে অনলাইনত আপলোড কৰিব সেইসকলে এই ভিডিঅ'টিত কমেন্ট কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টি ইমানেই আছিল কিবা জানিব লগা থাকিলে এই ভিডিঅ'টিত কমেন্ট কৰি জনাই দিব